নমস্কাৰ মই ডক্টৰ ৱাছিম হকে আপোনালোক সকলোকে ফেসবুক লাইভলৈ স্বাগতম জনাইছোঁ। আজি কিছুমান টেকনিক্যাল কাৰণৰ আমাৰ যেটো সময় দিছিলো 7টা বজাত মই আহিব নোৱাৰিলো, অলপ পলম হৈছে, তাৰ বাবে মই সৰি আপোনাক ক্ষমা বিচাৰিছোঁ। আজি আমাৰ আলোচনাৰ বিষয় হ'ল বাহুৰ বিষ। বাহুৰ বিষ প্ৰধান বহুতো কাৰণত বাহুৰ বিষ হয়, কিন্তু আমি কেইটামান প্ৰধান কাৰণ আমি প্ৰেক্টিকেল লাইফত হৈ থকা এজন চিকিৎসকে সঘনাই পাই থকা কেইটামান বাহুৰ বিষৰ কাৰণ আপোনালোকৰ লগত আলোচনা কৰিম। বাহুৰ বিষৰ ভিতৰত মই আপোনালোক এইটো কথা ক'ব বিচাৰোঁ যে আমি হঠাতে এক্সিডেণ্ট হৈ হাড়ডাল ভাঙিলে বা কিবা কাৰণত ইনজুৰি হৈ ডিসলোকেশন হ'লে যিটো বাহুৰ বিষ হয়, আজি আমি সেই বাহুৰ বিষটোৰ ওপৰত আলোচনা নকৰোঁ। আজি আমি আলোচনা কৰিম যিবিলাক বাহুৰ বিষ ক্ৰমান্বয়ে অলপকৈ আৰম্ভ হয়, পিছলৈ এই ক্ৰনিকৰ পৰা একিউট ষ্টেজ পায় আৰু ক্ৰমান্বয়ে বিষটো বাঢ়ে, হাতৰ ৰেঞ্জটো কমি যায় বা আমি হাতেৰে কাম কৰিব নোৱাৰা এটা অৱস্থা পাওঁগৈ। তেনেকুৱা ধৰণৰ বাহুৰ বিষ যেনে ফ্ৰজেন শোল্ডাৰ, চাৰ্ভাইকেল ৰেডিকুলোপেথিৰ কাৰণে হোৱা বাহুৰ বিষ, ৰটেটৰ কাফ ইঞ্জুৰিৰ কাৰণে হোৱা বাহুৰ বিষ, নতুবা আমাৰ বাৰ্চাইটিছ বা টেণ্ডনাইটিছৰ কাৰণে হোৱা বাহুৰ বিষৰ ওপৰত আজি আমি আপোনালোকৰ লগত আলোচনা কৰিম। আমাৰ চিকিৎসকসকলে বা ফিজিঅথেৰাপিষ্টসকলে সঘনাই পাই থকা 5টা বাহুৰ বিষেই হ'ল এইকেইটা। এতিয়া কথা হ'ল যে আমি এনেধৰণৰ বাহুৰ বিষৰ যদি কেতিয়াবা সন্মুখীন হওঁ বা এনেকুৱা ধৰণৰ অসুবিধাৰ যদি আমি কেতিয়াবা সন্মুখীন হওঁ, আমি কেনেকৈ চিকিৎসা আমি গম পাম যে কোনটো কিহৰ কাৰণে হৈছে বা আমি ইয়াৰ চিকিৎসাটো কেনেকৈ আৰম্ভ কৰিম, তাৰ বিষয়ে এটা চমু আভাস আপোনালোকৰ আগত মই এই ফেচবুক লাইভটোৰ থ্ৰুৱেদি দিব বিচাৰিছোঁ। সদ্যহতে মই এজন ফিজিঅথেৰাপিষ্ট, গতিকে মই সঘনাই এনেধৰণৰ কেছ পাই থাকোঁ। আজি কিছুদিনৰ আগতে এজন শিক্ষক, তেখেত এজন স্কুলৰ শিক্ষক হয়, তেখেত মোৰ ওচৰত আহিছিল। তেখেতৰ বয়স 45 বছৰৰ বয়সীয়াল আছিল। তেখেতে মোক কৈছিল যে আজি 2 মাহমানৰ পৰা তেওঁৰ হাতখন অলপ বিষ অনুভৱ কৰিছিল আৰু ক্ৰমান্বয়ে তেখেতৰ বিষবিলাক মাজে মাজে হৈছিল আৰু ক্ৰমান্বয়ে বিষৰ ইণ্টেন্সিটিটো বাঢ়িছিল। ৰাতিৰ ফাললৈ বিষটো ক্ৰমান্বয়ে বেছিকৈ হ'ব ধৰিছিল। গেঞ্জিটো বা চোলাটো খুলোতে তেখেতে অসুবিধাৰ সন্মুখীন হৈছিল। গা ধুওঁতে পানীৰ মগটো ঢালিবলৈ তেখেতে অসুবিধাৰ সন্মুখীন হৈছিল। কেতিয়াবা দৰ্জাৰ খিলিটো লগাওঁতে বা তলৰ পৰা বস্তু এটা মুখলৈ নিওঁতে বা কিবা বস্তু উঠাওঁতে তেখেতে প্ৰচণ্ড বিষৰ মাজে মাজে অনুভৱ কৰিছিল আৰু তেখেতে তাৰ কাৰণে ভয় খাইছিল। তেখেতে চিকিৎসকৰ ওচৰত গৈছিল। চিকিৎসকে তেখেতক এখন এক্সৰে কৰিব দিছিল, কেইটামান তেজৰ পৰীক্ষা কৰিব দিছিল আৰু সেইমতে তেখেতে কৰাৰ পাছত দেখিছিল যে এক্সৰেখন একেবাৰে নৰ্মেল আছিল। এক্সৰেত কোনো বিসংগতি নাছিল। তেজৰ পৰীক্ষাবিলাকতো প্ৰায় নৰ্মেল আছিল, তেনেকুৱা কোনো মেজৰ একো বিসংগতি নাছিল। তেখেতে দৰৱ খাইছিল, কিন্তু দৰৱ খোৱাৰ কেইদিন বিষটো অলপ কম হৈছিল, কিন্তু দৰৱটো বন্ধ হোৱাৰ লগে লগে তেখেতৰ বিষটো আৰু বাঢ়িবলৈ ধৰিছিল। হাতৰ ৰেঞ্জটো ক্ৰমান্বয়ে কমি আহিছিল আৰু এটা সময়ত তেখেত বিমূৰত পৰিছিল যে তেখেতে চিকিৎসকক দেখাইছে, পৰীক্ষা কৰিছে, এক্সৰে কৰিছে, দৰৱো খাইছে আৰু সেইমতে তেখেতে ভাল পোৱা নাই। পুনৰ চিকিৎসকৰ ওচৰত গৈছিল, পুনৰ দৰৱ দিছিল আৰু পুনৰ খাই অলপ দিন ভাল পোৱাৰ পিছত আকৌ হ'বলৈ আৰম্ভ কৰিছিল। গতিকে তেখেতে মানসিকভাৱে অলপ ভাঙি পৰিছিল, ডিপ্ৰেশ্যন আহিছিল আৰু তেখেতে শেষত চিকিৎসকৰ পৰামৰ্শ মতেই মোৰ ওচৰলৈ আহিছিল ফিজিঅথেৰাপিৰ কাৰণে। আৰু মই গোটেই কেছটো চাইছিলোঁ, দেখিছিলোঁ যে এইটো ফ্ৰজেন শোল্ডাৰৰ হয়। এইটো ষ্টেজ তেখেতৰ 1ত আছিল, মানে ফ্ৰজেন শোল্ডাৰৰ প্ৰথম যিটো ষ্টেজ আমি ষ্টেজ 1 বুলি কওঁ, ফ্ৰিজিং ষ্টেজ। ইয়াত আপোনাৰ পেইন হয়, ইনফ্লামেশ্যন হয় আৰু পেইনটো ৰাতিৰ ফাললৈ বেছিকৈ হয় আৰু এই ষ্টেজত তেখেত আছিল। আৰু তেখেতে যেতিয়া দৰৱ খাইছিল বিষবোৰ কম হৈছিল, কিন্তু দৰৱটো বন্ধ কৰি দিয়াৰ লগে লগে বিষটো পুনৰ আৰম্ভ হৈ গৈছিল। আৰু তেখেতক কোনোৱে লোকে কৈছিল যে এইবিলাক এনেকুৱা ধৰণৰ বিষ হ'লে আপুনি ব্যায়াম কৰিব, আৰু কোনো লোকে তেখেতে ব্যায়াম দেখাই দিছিল। হয়তো তেখেতে ইউটিউব বা আমাৰ টিভিত কিছুমান চেনেলত এনেকুৱা ধৰণৰ ব্যায়াম দিয়ে, সেই ব্যায়ামবিলাক কৰিছিল। কিন্তু আচৰিত কথা, ব্যায়াম কৰাৰ পিছত তেওঁৰ বিষটো আৰু ক্ৰমান্বয়ে বাঢ়ি গৈছিল। অৰ্থাৎ তেওঁ যেতিয়া যোনদিনাখন ব্যায়াম কৰে সেইদিনাখন ৰাতি তেখেতে শুব নোৱাৰিছিল বিষৰ কাৰণে। তেখেতে গোটেই কথাখিনি মোক কৈছিল আৰু মই আপোনালোকৰ আগত তেনেদৰে দাঙি ধৰিছোঁ যাতে আপোনালোকে এই কথাখিনিৰ পৰা নিজৰ লগত যদি এনেকুৱা ধৰণৰ হৈছে আপোনালোকে বহুখিনি কথা বুজিবলৈ সহজ হয়। তো আমি চাইছিলোঁ যে তেখেতৰ এইটো হ'ল ইনফ্লামেটৰী ষ্টেজ। ইয়াত সাধাৰণতে এনেকুৱা ধৰণৰ বাহুৰ বিষ হ'লে, অৰ্থাৎ বাহুৰ বিষৰ যিটো ফ্ৰজেন শোল্ডাৰ প্ৰথম ষ্টেজত যদি আমি ব্যায়াম কৰোঁ বা আমি ধৰক আমি যদি অতিমাত্ৰা মুভমেণ্ট কৰোঁ, জইণ্টটোক যদি ৰেষ্ট নিদিওঁ, তেনেহ'লে আমাৰ বিষটো ক্ৰমান্বয়ে বাঢ়ি যায়।
গতিকে এই প্ৰথম ষ্টেজটো সাধাৰণতে 3 মাহৰ পৰা 6 মাহমান থাকে। যদি আমি 3 মাহমান 6 মাহ একো ট্ৰিটমেণ্ট নকৰোঁ তেনেহ'লে এই অট'মেটিক ছেকেণ্ড ষ্টেজলৈ কনভাৰ্ট হৈ যায়, বিষটো কমি যায়, কিন্তু হাতৰ ৰেঞ্জটো লগতে কমি যায়। বিষো কমে, লগতে হাতৰ ৰেঞ্জটো কমি যায়। অৰ্থাৎ বিষ নহ'ব, কিন্তু ছেকেণ্ড ষ্টেজত আপোনাৰ হাতখন দাঙিবলৈ বা কাম কৰিবলৈ হাতৰ মুভমেণ্টটো কমি যাব। তো প্ৰথম ষ্টেজত কিন্তু ৰেঞ্জটো কমে, কিন্তু বিষটো বেছি হয়। গতিকে তেখেতে প্ৰথম ষ্টেজত আছিল আৰু বিশেষকৈ তেখেতে অসুবিধাৰ সন্মুখীন হৈছিল ৰাতিৰ ভাগত। তো এইখিনি চাই লৈ প্ৰথম ষ্টেজত আমি সাধাৰণতে ফিজিঅ'থেৰাপি কৰিলে ইলেক্ট্ৰথেৰাপি, অৰ্থাৎ কিছুমান আমাৰ ইকুইপমেণ্টছ থাকে, যেনেকৈ আল্ট্ৰাচাউণ্ড থাকে, IFT, টেন্স, এনেকুৱা ধৰণৰ কিছুমান ইকুইপমেণ্টছ থাকে যিবিলাকে আমি বিষ কম হ'বলৈ ইউজ কৰোঁ। তেনেকুৱা ধৰণৰ আমি ইলেক্ট্ৰথেৰাপিতে তেখেতক পেইন মেনেজমেণ্ট কৰিছিলোঁ, যিটো বহুত ইম্পৰ্টেণ্ট। ফ্ৰজেন শ্বল্ডাৰত ভুগি থকা ৰোগীসকলৰ প্ৰথম কাম হ'ল পেইন মেনেজমেণ্ট। অৰ্থাৎ প্ৰথম ষ্টেজত যদি আছে, প্ৰথমে আপোনালোকে প্ৰথম ষ্টেজত কোনো ব্যায়াম কৰিবলৈ চেষ্টা নকৰিব, কেৱল মাত্ৰ বিষ কমাব লাগিব। আৰু বিষ কমাবৰ কাৰণে আপোনালোকে প্ৰয়োজন সাপেক্ষে দৰৱো খাব লাগিব, চিকিৎসকৰ পৰামৰ্শমতে দৰৱ খাব লাগিব। ব্যায়াম একেবাৰে কৰিব নালাগিব, এক্সেপ্ট অকল এটা ব্যায়ামেই কৰিব পাৰি, সেইটো হ'ল পেণ্ডুলাম মুভমেণ্ট। অৰ্থাৎ আমি ঘড়ীৰ পেণ্ডুলামটোৰ দৰে হাতখন আগলৈ পিছলৈ, সোঁ বাওঁ, ঘড়ী কাটাৰ দিশত আৰু ঘড়ী কাটাৰ বিপৰীত দিশত আমি 5 বাৰ বা 10 বাৰমান, বেছি নহয় 5 বাৰ বা 10 বাৰমান আমি হাতখন মুভ কৰিব পাৰোঁ। কিন্তু ভুলতো গ্ৰেভিটিৰ এগেইনষ্টত, অৰ্থাৎ আমি হাতখন পৃথিৱীৰ যিটো গ্ৰেভিটেশ্যন ফ'ৰ্চ আছে তাৰ এগেইনষ্টত দাঙি জোৰকৈ ঘূৰাব চেষ্টা কৰিব নালাগে। তেনে কৰিলে কিন্তু আমাৰ বিষটো ক্ৰমান্বয়ে বাঢ়ি যায়, ইনফ্লামেশ্যনটো বাঢ়ি যায়। গতিকে আমি সেই কামটো কেতিয়াও কৰিব নালাগে। আমি প্ৰথম অৱস্থাত কেৱল মাত্ৰ ৰোগ নিৰূপণ কৰিব লাগে, অৰ্থাৎ আমাৰ যদি বাহুৰ বিষ হৈছে, সেই বাহুৰ বিষটো কোনটো কাৰণত হৈছে আমি সেইটো নিৰূপণ কৰিব লাগে। তাৰ কাৰণে আমি চিকিৎসকৰ ওচৰত যাবই লাগিব। চিকিৎসকৰ পৰামৰ্শ মতে আমি এক্সৰে আৰু কিছুমান ব্লাডৰ টেষ্ট কৰিব লাগিব। সেই গোটেইখিনি কৰাৰ পাছত আমি এইটো কনফাৰ্ম হ'ম যে বাহুৰ বিষটো কিহৰ কাৰণে হৈছে। বহুতৰ দেখা যায় যে বাহুৰ বিষ হোৱাৰ বহুতো কাৰণ থাকিব পাৰে। যদি কাৰোবাৰ চাৰ্ভাইকেল স্পণ্ডলাইটিছ আছে, তাৰ কাৰণেও বাহুৰ বিষ হ'ব পাৰে। গতিকে আমি তাত বাহুত আমি চিকিৎসা কৰিলে নহ'ব, আমি সেইটো ডিঙিত চিকিৎসা কৰি চাৰ্ভাইকেল স্পণ্ডলাইটিছটো ভাল কৰিব লাগিব, তেতিয়া আমি বাহুৰ বিষটোৰ পৰা মুক্তি পাম। ঠিক তেনেকৈ আপোনালোকে জানে যে যদি কাৰোবাৰ মেচিভ হাৰ্ট এটেক হৈ যায়, অৰ্থাৎ এনজাইনা হয়, তেতিয়াও আমাৰ দেখা যায় বাওঁ ছাইডৰ বাহুটো বিষাব পাৰে। তো সেইটো বাৰু এটা ক্ৰিটিকেল কণ্ডিশ্যন, মই সেইটোলৈ নাযাওঁ, কিন্তু এনেই আপোনালোক কাঞ্চ হৈছে তেনেকুৱা ধৰণৰ হ'ব পাৰে। আৰু এটা কাৰণ হ'ব পাৰে আপোনাৰ ৰটেটৰ কাফ ইঞ্জুৰি, অৰ্থাৎ আপুনি হঠাতে গধুৰ বস্তু এটা দাঙি দিছোঁ, বা কোনোবা এজন যুৱক বা যুৱতী জিমলৈ প্ৰথমবাৰ গৈছে, তেখেতে দেখিছে যে সকলোৱে জিমত গধুৰ দাঙিছে, আপোনাৰ বাইচেপ দাঙিছে বা আপোনাৰ বাইচেপৰ কাৰণে ডাম্বেল ইউজ কৰিছে, বা কিবা গধুৰ ডাম্বেল এটা মই দাঙি দিছোঁ, বা কিবা এটা মই ডেলটইডৰ কাৰণে কিবা এটা মই গধুৰকৈ দাঙি দিছোঁ, হঠাতে মোৰ ৰটেটৰ কাফটো ইঞ্জুৰি হ'ব পাৰে। ৰটেটৰ কাফ আন একো নহয়, 4টা মাংসপেশীৰ সমষ্টি, যোনে আমাৰ এই বনডালক, হিউমেৰাছ বনডালক ধৰি ৰাখে। অৰ্থাৎ আমাৰ যিটো আমাৰ বাহুৰ জইণ্টটো বল এণ্ড চকেট টাইপ, অৰ্থাৎ ইয়াৰ এটা কাপৰ দৰে থাকে, যিটো আমাৰ স্কেপুলা, আৰু আমাৰ যিটো স্কেপুলা আমাৰ পিঠিৰ ফালে থকা বহল হাড়ডালক আমি কওঁ স্কেপুলা বুলি, আৰু যিডাল আমাৰ ক্লেভিকল, অৰ্থাৎ আমি যিটো এইডাল মই টাচ কৰিছোঁ তাক বিউটি বন বুলি কওঁ। আমি ক্লেভিকল আৰু স্কেপুলাই মিলি এটা চকেট বনাইছে, যাক চকেটটোত আমাৰ হাতৰ যিটো আমাৰ হিউমেৰাছ বুলি কওঁ তাৰ হেডটো আহি কানেক্ট হৈ আছে, অৰ্থাৎ এনেদৰে থাকে। তো এইটো এটা বল এণ্ড চকেট জইণ্ট, আৰু এইটো বৰ আনষ্টেবল। অৰ্থাৎ যিহেতু আমাৰ বাহুৰ জইণ্টটো আপুনি চাব পাৰে আমি 360 ডিগ্ৰী কোণত ঘূৰাব পাৰোঁ, আৰু প্ৰত্যেকটো ফালে প্ৰত্যেকখন প্লেনতে XYZ সকলো প্লেনতে আমি মুভমেণ্ট কৰিব পাৰোঁ। অৰ্থাৎ জইণ্টটোৰ মবিলিটি বেছি আছে, আৰু যিবিলাক জইণ্টৰ মবিলিটি বেছি থাকে সেইবিলাকৰ ষ্টেবিলিটি কম থাকে। যেনেকৈ ধৰক আমাৰ এতিয়া আঁঠুৰ জইণ্টটো ষ্টেবিলিটি বেছি আছে, কিন্তু মবিলিটি কম আছে। কিন্তু আমাৰ বাহুৰ জইণ্টটোত ষ্টেবিলিটি কম আছে আৰু মবিলিটি বেছি আছে। গতিকে জইণ্টটোৰ আপোনাৰ এই ৰটেটৰ কাফ মাচলটো খুব বিজি মাচল, কাৰণ সি জইণ্টটোক ষ্টেবল কৰি ৰাখে বা বনডাল ধৰি ৰাখে। গতিকে প্ৰত্যেকটো মুভমেণ্টতে তাৰ ওপৰত ষ্ট্ৰেছ পৰে। গতিকে যেতিয়া আমি ধৰক এনেকুৱা ধৰণৰ আমি কিবা এটা হঠাৎ দাঙি দিওঁ, তাহলে সেই মাচল, সেই ৰটেটৰ কাফত ইঞ্জুৰি হৈ যোৱাটো খুবেই স্বাভাৱিক। আৰু ৱাৰ্ম আপ নকৰাকৈ যদি আমি কিবা খেলি দিওঁ, বা ধৰক আমি ৱাৰ্ম আপ নকৰাকৈ আমি গৈছোঁ বেডমিণ্টন খেলিছোঁ, টেনিছ খেলিছোঁ, বা এনেকুৱা ধৰণৰ হাতত জোৰ পৰা কিবা আমি খেলিছোঁ, যাৰ কাৰণে আমাৰ ৰটেটৰ কাফত ছাডেনলি জোৰ পৰিছে, ষ্ট্ৰেছ পৰিছে, তাৰ কাৰণে স্পেইন বা ইনফ্লামেশ্যন হ'ব পাৰে বা ইঞ্জুৰি হ'ব পাৰে। তো এনেকুৱা ধৰণৰ যদি ইনফ্লামেশ্যন বা ইঞ্জুৰি হয়, তেনে ৰটেটৰ কাফ ইঞ্জুৰি হয়, তেতিয়াও বাহুৰ বিষ হয়,
কিন্তু সেইটো একিউট পেইন হয় আৰু তাৰ কাৰণে আমি আইচ পেক ইউজ কৰিব লাগিব আৰু তাক আমি ৰেষ্ট দিব লাগিব আল্ট্ৰাছনিক থেৰাপি ইউজ কৰিব লাগিব সাধাৰণতে আমি ফিজিঅ'থেৰাপিষ্টসকলে দিওঁ আৰু মেইনলি জইণ্টটোক কমপ্লিট ৰেষ্ট দিব লাগিব তাৰ পৰা লাহে লাহে ইঞ্জুৰিটো ভাল হ'ব তাৰপিছতহে আমি পাৱাৰটো ইনক্ৰিজ কৰিব লাগিব মাছলটোৰ ডেলটয়েড মাছলটোৰ বা ৰোটেটৰ কাফ মাছলছ চাৰিটাৰ আমি পাৱাৰটো ইনক্ৰিজ কৰিব লাগিব আৰু এক্টিভ এক্সাৰচাইজ ক্ৰমান্বয়ে এক্টিভ এক্সাৰচাইজ কৰি তাৰ পাছতে আমি তাৰ সম্পূৰ্ণ আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰিম এতিয়া কথা হ'ল কি মই আজি আপোনালোকৰ লগত যেহেতু ফ্ৰজেন শোল্ডাৰ বিষয়টোৱে মূল বিষয় হিচাপে লৈছোঁ তো তাৰ লগত ৰোটেটৰ কাফৰ ইঞ্জুৰিটোৰ কথাও ক'বলৈ আৰম্ভ কৰিছোঁ কাৰণ কিয়নো ৰোটেটৰ কাফ সাধাৰণতে ইয়ং জেনেৰেশ্যন মানুহখিনিৰ খুব বেছিকৈ হোৱাৰ চান্সেছ থাকে কাৰণ গধুৰ কামবিলাক সাধাৰণতে ইয়ং জেনেৰেশ্যনৰ মানুহে কৰে বয়সীয়াল লোকসকলে অকণমান কমকৈ কৰা হয় গতিকে তেওঁলোকৰ সম্ভাৱনাটো কম থাকে কিন্তু এইটো নহয় যে একেবাৰে নহয় তো ৰোটেটৰ কাফ ইঞ্জুৰি হ'লেও বাহুৰ বিষ হয় তাৰ ট্ৰিটমেণ্টটো অলপ বেলেগ ধৰণৰ হয় এতিয়া আমি আহোঁ মূল বিষয় ফ্ৰজেন শোল্ডাৰ তিনিটা ষ্টেজ থাকে প্ৰথমটো হ'ল ফ্ৰিজিং ষ্টেজ ইয়াত অকল পেইন হয় আৰু ৰেঞ্জটো অলপ কমে বেছিকৈ ৰেঞ্জটো কমি নাযায় কিন্তু পেইন হয় আৰু মেইনলি ৰাতিৰ ভাগত বেছিকৈ পেইন হয় তাৰপিছত ফ্ৰজেন ষ্টেজত আপোনাৰ ৰেঞ্জ অফ মোশ্যনটো পেইনটো কমি যায় কিন্তু ৰেঞ্জ অফ মোশ্যনটো কমি যায় অৰ্থাৎ হাতখন আমি কিছুমান অলপ দূৰ নিয়াৰ পিছত আমি ৰখি যাব অৰ্থাৎ আমি আমাৰ যিহেতু দৈনন্দিন কামবিলাক কৰিব নোৱাৰিম যেনেকৈ আমি ধৰক মূৰ ফনিয়াবলৈ অসুবিধা পাম চোলা খুলিবলৈ অসুবিধা পাম বা আমি কিবা বস্তু এটা আমি গা ধুওঁতে পানীৰ মগটো দাঙিবলৈ অসুবিধা পাম এনেকুৱা ধৰণৰ অসুবিধাবোৰ আমি যে দেখাম আমি গম পাম যে এইটো ষ্টেজ 2 আৰু এইটো আপোনাৰ 6 মাহৰ পৰা 12 মাহলৈকে অৰ্থাৎ 6 মাহৰ পৰা এবছৰলৈকে এইটো থাকিব পাৰে গতিকে এইটো এটা দীঘলীয়া ষ্টেজ এটা থাকে ইয়াৰ পিছতে হ'ল থ্ৰয়িং ষ্টেজ এইটো ৰিকভাৰী ষ্টেজ বুলি কওঁ ইয়াত আমি ক্ৰমান্বয়ে জইণ্টটো মুভমেণ্ট ৰিকভাৰী হ'বলৈ আৰম্ভ কৰে আৰু এইটো আমাৰ 12 মাহৰ পৰা 18 মাহ অৰ্থাৎ এবছৰৰ পৰা 1.5 বছৰ সময়লৈকে থাকে গতিকে এটা ফ্ৰজেন শোল্ডাৰ গোটেই পিৰিয়ডটো আমি যদি দেখোঁ প্ৰায় 1.5 বছৰ মানৰ হয় কিন্তু আজিৰ যুগত আজিকালি আমাৰ যিখিনি ট্ৰিটমেণ্ট প্ৰচিডিঅ'ৰ আৰম্ভ হৈছে বা আমাৰ এডভান্সড যিখিনি টেকন'লজি আহিছে বা আমাৰ যিখিনি মেডিচিন আমি এটা টিম ৱৰ্ক যদি কৰোঁ চিকিৎসক ফিজিঅ'থেৰাপিষ্ট আমি পেচেণ্ট ৰোগীজনে নিজেই আমি যদি সকলোৱে মিলি কাম কৰোঁ তেনেহ'লে খুব সোনকালে ইয়াৰ পৰা আৰোগ্য লাভ কৰিব পাৰি তো প্ৰথমে মই আপোনালোকক এইটো কথা ক'ব বিচাৰিম যে যেতিয়াই আপোনালোকে বাহুৰ বিষ এটা অনুভৱ কৰে প্ৰথম কথা হ'ল আমি ৰোগ নিৰূপণ কৰিব লাগিব ৰোগ নিৰূপণ কৰিবৰ কাৰণে মিনিমাম এখন এক্সৰে আৰু এটামান তেজৰ পৰীক্ষা কৰিবলগীয়া এইটো কাৰণেই হয় কিয়নো কিছুমান কাৰণত কিছুমান তেজত যদি আপোনাৰ ধৰক ডায়েবেটিছ ৰোগীসকলৰ সাধাৰণতে ফ্ৰজেন শোল্ডাৰ হোৱাৰ চান্সেছ বেছি থাকে বা এনেকুৱা ধৰণৰ কিছুমান কাৰণ থাকে যিবিলাকৰ কাৰণে আমি তেজৰ পৰীক্ষা দুটামান কৰিবলগীয়া হয় তাৰপিছতে আমি ৰোগ নিৰূপণ কৰাৰ পাছত আমি ট্ৰিটমেণ্টৰ কথা আহিব লাগিব প্ৰথম ষ্টেজত আমি একো ট্ৰিটমেণ্ট নকৰোঁ আমি একো ট্ৰিটমেণ্ট মিনছ একো এক্সাৰচাইজ নকৰোঁ একো হেভি এক্সাৰচাইজ আমি একো কৰিব নোৱাৰোঁ কেৱল মাত্ৰ পেণ্ডুলাম মুভমেণ্ট কৰিব পাৰোঁ আৰু আমি পেইন মেনেজমেণ্ট কৰিব লাগিব পেইন মেনেজমেণ্টৰ কাৰণে ফিজিঅ'থেৰাপিষ্টসকলে ইলেক্ট্ৰথেৰাপি ইউজ কৰে যেনেকৈ আমি ধৰক আমি আল্ট্ৰাছাউণ্ড মেচিন ইউজ কৰোঁ বা আমি IFT টেন্স এনেকুৱা ধৰণৰ মেচিনবিলাক ইউজ কৰোঁ আইচ পেক বা হট এণ্ড কোল্ড ফাৰ্মেণ্টেশ্যন ইউজ কৰিব পাৰি ইনফ্লামেশ্যনটো ৰিডিউচ কৰিবৰ কাৰণে তাৰপিছতে আমি লগতে আমি কিছুমান পেইন কিলাৰ নন ষ্টেৰইড এণ্টি ইনফ্লেমেটৰী ড্ৰাগছ তেনেকুৱা ধৰণৰ ড্ৰাগছ আমি ইউজ কৰিবলগীয়া হয় পেইন মেনেজমেণ্টৰ কাৰণে দ্বিতীয় ষ্টেজটো বৰ ইম্পৰ্টেণ্ট হয় ইয়াত আমি পেইন মেনেজমেণ্টৰ লগতে মবিলাইজেশ্যন আৰু এক্টিভ এক্সাৰচাইজ আমি আৰম্ভ কৰিবলৈ খুবেই প্ৰয়োজন কাৰণ যদি আমি মবিলাইজেশ্যন আৰু এক্টিভ এক্সাৰচাইজ আৰম্ভ নকৰোঁ ক্ৰমান্বয়ে জইণ্টটো ষ্টিফ হৈ যাব টাইট হৈ যাব লাগি ধৰিব আৰু আমি দৈনন্দিন কাম কৰোঁতে আমাৰ অসুবিধাৰ সৃষ্টি হ'ব গতিকে দ্বিতীয় ষ্টেজটোত আমি প্ৰচুৰ পৰিমাণে ব্যায়াম কৰিব লাগিব ফিজিঅ'থেৰাপিষ্টে মবিলাইজেশ্যন কৰাৰ পাছত নিজে এক্টিভ এক্সাৰচাইজ কৰিব তেতিয়া কিন্তু ৰোগীজনে সম্পূৰ্ণ এক্সাৰচাইজ কৰিব লাগিব তেতিয়া বহুতো ৰোগীয়ে কি কৰে ছেকেণ্ড ষ্টেজত বিষ অলপ এক্সাৰচাইজ আৰম্ভ কৰোঁতে বিষ হ'লে এক্সাৰচাইজটো কৰা বন্ধ কৰি দিয়ে সেইটো একদম অনুচিত সেইটো আপোনালোকে নকৰিব কাৰণ সেইটো কৰিলে আপোনালোকৰ ৰোগটো দীঘলীয়া হৈ যাব গতিকে আপোনালোকে ছেকেণ্ড ষ্টেজত আপোনালোকে প্ৰচুৰ পৰিমাণে ব্যায়াম কৰিব লাগিব আৰু যিমান ৰোগীজনৰ আৰোগ্য হোৱাৰ সময়টো ডিপেণ্ড কৰিব তেখেতে কিমান ব্যায়াম কৰিছে তাৰ ওপৰত ব্যায়াম যিসকল ৰোগীয়ে আমাৰ কথা শুনি প্ৰচুৰ পৰিমাণে ব্যায়াম কৰে তেনে ৰোগীসকলে খুব সোনকালে আৰোগ্য হয় কিন্তু যিসকলে এলাহ কৰে বা আমাৰ ব্যায়াম কৰিলে কিজানি বিষাব তেনেকুৱা ধৰণৰ ভাৱ লৈ থাকে তেনেকুৱা ৰোগীসকলৰ কিন্তু সময়টো বহুত বেছি প্ৰয়োজন হয় ভাল হ'বলৈ গতিকে মই অনুৰোধ কৰোঁ যেতিয়াই আপোনাৰ ছেকেণ্ড ষ্টেজ আহিব ছেকেণ্ড ষ্টেজত আপোনালোকে ব্যায়ামৰ মাত্ৰা বঢ়াই দিব লাগিব আৰু আপোনালোকে নিয়ম মানি
যিখিনি কৰিবলগীয়া ব্যায়াম ৰেগুলাৰ কৰিব লাগিব। আৰু থাৰ্ড ষ্টেজত আমি সকলোবোৰে কৰিব পাৰোঁ। থাৰ্ড ষ্টেজটো হ'ল আমি ইয়াতে মবিলাইজেশ্যনৰ পাৰ্টটো অলপ থাকে, লগতে এক্টিভ এক্সাৰচাইজৰ লগতে আমি ৰেঞ্জ অফ মোশ্যনটো পূৰা কমপ্লিট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰোঁ, যাতে যোগীজনৰ কোনো ৰেঞ্জ বাকী নাথাকে, জইণ্টটোৰ কোনো ৰেঞ্জটো লাগি নধৰে, তাৰ কাৰণে আমি চেষ্টা কৰোঁ। গতিকে এইখিনি হ'ল ফ্ৰজেন শ্বল্ডাৰৰ বেছিক কথা। এতিয়া আমি আহোঁ যে যদি আমাৰ এজন স্প্ৰেইন হয় বা আমাৰ বাৰ্চাইটিছ হয় বা টেণ্ডনাইটিছ হয়, তেতিয়া আমি কি কৰিম? চ' বাৰ্চাইটিছ বা টেণ্ডনাইটিছ হ'ল ইনফ্লামেশ্যন। ইনফ্লামেশ্যনটো হোৱাৰ লগে লগে প্ৰথম হ'ল আমি জইণ্টটোক ৰেষ্ট দিব লাগিব, কাৰণ ৰেষ্টটো নহ'লে কেতিয়াও ইনফ্লামেশ্যন ভাল নহয়। প্ৰথমে ৰেষ্ট দিব লাগিব, তাৰপিছতে আইচ পেক ইউজ কৰিব লাগিব ইনফ্লামেশ্যন কমাবৰ কাৰণে। বহুতে যদি বাৰ্চাইটিছ হয় বা টেণ্ডনাইটিছ হয়, তাত যদি আমি গৰম ইউজ কৰোঁ, তেনেহ'লে বিষটো বাঢ়ি যোৱাৰ সম্ভাৱনাটো বেছি। সেইটো কাৰণে আমি আইচ পেক ইউজ কৰিব লাগে। আৰু যেতিয়া লগতে এণ্টি ইনফ্লেমেটৰী মেডিচিন ব্যৱহাৰ কৰিব লাগে। আমি ফিজিঅ'থেৰাপিষ্টসকলে আল্ট্ৰাচাউণ্ড ইউজ কৰোঁ, আৰু আজিকালি বহুতো আমাৰ উপকৰণ আহি পৰিছে, আমি সেইবিলাক ইকুইপমেণ্টছ আমি ইউজ কৰোঁ ইনফ্লেমেশ্যন কমাবৰ কাৰণে। আৰু ইনফ্লেমেশ্যনটো একবাৰ কমি যোৱাৰ পাছত ক্ৰমান্বয়ে আকৌ সেই আগৰ দৰেই আমি এক্টিভ মুভমেণ্ট, ৰেঞ্জ অফ মোশ্যনটো ক্লিয়াৰ কৰিবৰ কাৰণে কৰা ব্যায়াম গোটেইখিনি আমি কৰিবলগীয়া হয়। আৰু লগতে দেখা যায় যে বহুদিন ফ্ৰজেন শ্বল্ডাৰত ভোগাৰ লগে লগে ডেল্টইড মাংসপেশীটো উইক হৈ পৰে, অৰ্থাৎ মাচুলবিলাক অলপ দুৰ্বল হৈ পৰে, বহুতৰ মাচুল ৱেষ্টিঙো হয়। গতিকে এই ধৰণৰ মাচুল ৱেষ্টিং বা এনেকুৱা ধৰণৰ মাংসপেশীৰ যদি উইকনেছ আহে, তেনেহ'লে কিন্তু মাংসপেশীত ৱেইট বেৰিং এক্সাৰচাইজ কৰিবলগীয়া হয় পিছৰ ক্ষেত্ৰত, প্ৰথম অৱস্থাত নহয়, পিছৰ ফালে। তো এইখিনিয়ে হ'ল আপোনাৰ বাহুৰ বিষৰ বিষয়ে মই ক'বলগীয়া আপোনালোকৰ বেছিক কথা। আগন্তুক দিনত মোৰ ফিজিঅ' দিহা চেনেলত, ইউটিউবৰ ফিজিঅ' দিহা বুলি মোৰ এটা ইউটিউব চেনেল আছে, আৰু লগতে মোৰ ফেচবুক পেজত আপোনালোকে বাহুৰ বিষত কৰিবলগীয়া ব্যায়ামৰ কেইটামান ভিডিঅ' মই আপোনালোকক দিম, আপোনালোকে সেইকেইটা ফ'ল' কৰিব। আৰু যদি আপোনালোকৰ মোৰ পৰা আৰু এনেকুৱা ধৰণৰ কিবা অসুখৰ ওপৰত জানিবলগীয়া থাকে বা মোৰ পৰা আৰু কিবা আপোনালোকে জানিব বিচাৰিছে, তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব বা মোৰ পেজত মেছেজ কৰিব। মই ডেফিনেটলি আপোনালোকৰ কুৱেৰিজবিলাক ফুলফিল কৰিবলৈ চেষ্টা কৰিম। এই কৈ মই আজিৰ সন্ধিয়াটো আপোনালোকৰ পৰা বিদায় মাগিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।